আজি আপোনাৰ ছয়টিজ হাৰ্ডৱেৰ ষ্ট'ৰত আজি আপোনাৰ অনুভৱ আজি আপোনাৰ ষ্ট'ৰৰ পৰা আজি চিমেণ্ট ল'লে এই চিমেণ্ট আজি আপোনাৰ এজন গ্ৰাহকে আজি লৈ পেলাই যিটো আজি চাইকেল পাবলৈ সক্ষম হৈছে কুপন লৈ পেলাই এতিয়া আপোনাৰ অনুভৱ কেনেকুৱা? মইতো বহুত ভাল পাইছোঁ। ভাল পাইছোঁ। ফাৰ্ষ্ট টাইম এইটো ইমান চিমেণ্ট বিক্ৰী কৰিছোঁ, প্ৰথমবাৰ মই দিব পাৰিছোঁ আৰু বহুত মানে গৰ্ব ফিলিং কৰিছোঁ যে এনেকৈ মোৰ কাষ্টমাৰ এটা পাইছে আৰু মোৰ পেটেণ্ট কাষ্টমাৰ হয়। তেখেতে ল'ব বিচৰা নাছিলে, মই বাই ফ'ৰ্চ নিদি একবাৰ ইউজ কৰক চাওক আপুনি মাল বেয়া ভাল পিছত তেখেতে লৈছে আৰু ফাৰ্ষ্ট টাইম পাই গৈছে, বহুত ভাল লাগিছে। ভাল লাগিছে। এতিয়া আজি আপুনি আশা কৰিছোঁ আগতেও মোৰ কাষ্টমাৰবিলাক পাওক তেনেকৈ পাই কিনে এইটো চিমেণ্টটো দি কিনে মোকো বহুত আনন্দ হৈছে। বহুত চিমেণ্ট বিক্ৰী কৰিছোঁ কিন্তু তেনেকৈ চান্স পোৱা নাই। আপুনি আজি বিশেষকৈ আপোনাৰ মাঞ্জাৰ বাসীসকলক আপুনি এই চিমেণ্টটোৰ জৰিয়তে কি ক'ব বিচাৰে? মই এইটো ক'ম যে আমাৰ যোনটো বেলেগ চিমেণ্ট ইউজ কৰি আছে, যে ঢালাই কৰি আছে বা কিবা কৰি আছে, এইটো মই চিলভাৰ ষ্টিকৰ কাৰণে প্ৰপ'জ কৰিছোঁ যে এইটো চিমেণ্ট ইউজ কৰি আপোনালোকে কিবা কমপ্লেইন পালে মোক দিব, মই কমপ্লেইনটো ফেচ কৰিবলৈ ৰেডি আছোঁ। কাষ্টমাৰৰ কাৰণে ছেটিছফেকশ্যন কেনেকৈ দিব লাগে সেইটো মোৰ ডিউটি হয়। কাষ্টমাৰে মিস্ত্ৰী খালি মই মিস্ত্ৰী বেনিফিটৰ কাৰণে নহয়, যোনে ঘৰ বনাই তাৰ বেনিফিটৰ কাৰণে মই এইটো চিমেণ্ট ইউজ কৰিব দিছোঁ। আপোনাৰ সঠিক ষ্ট'ৰটো কেনেকৈ মানুহে পাব সঠিকভাৱে নিজৰ আপোনাৰ একদম নিজৰ স্থায়ী লোকেশ্যনটো আপুনি কৈ দিব নেকি? স্থায়ী লোকেশ্যন হ'ল নিয়াৰ দুৰ্গা মন্দিৰ, নিয়াৰ পুলিচ ষ্টেচনো আছে, অফিচ ষ্টেচন আৰু স্বাস্থিক ক'লে হৈ গ'ল। আৰু ইপিনৰ পৰা বকলীয়া ৰোডৰ পৰা আহিলে নিয়াৰ আপোনাৰ এইটো গায়ত্ৰী ইলেক্ট্ৰনিক্স আছে, সেইটো ওচৰত আছে। আপুনি গোটেই অসমবাসীক কি ক'ব বিচাৰে নেকি? আপোনাৰ ষ্ট'ৰত আজি আপোনাৰ কাৰণে বহুত সৌভাগ্য, আপোনাৰ চিমেণ্ট এজন গ্ৰাহকে লৈ পেলাই আজি চাইকেল পাবলৈ সক্ষম হৈছে। তো আপুনি অসমবাসীক কিবা ক'ব বিচাৰে আপোনাৰ ষ্ট'ৰ লৈ পেলাই? মই ষ্ট'ৰলৈ সেইটো ক'ম, মই সক্ষম মানে